অসমীয়া ৰান্ধনি ঘৰলৈ আপোনাক স্বাগতম। সাধাৰণতে সৰু ল'ৰা ছোৱালীয়ে কেক বুলি ক'লে খুব ভাল পায়। তাতে চকলেট কেক বুলিলেতো ক'বলেই নালাগে। কিন্তু চকলেট বা চকলেট কেক সদায় খোৱাটো জানো ভাল? নিশ্চয় বেয়া নহয় জানো? সেয়ে আজি সৰু ল'ৰা ছোৱালী মন ভাল লগাকৈ আজি বনাব লৈছোঁ চকলেট বা কোকো পাউডাৰ নিদিয়াকৈ বনোৱা চকলেট ৰঙী কেক। এই কেক বহুত হেল্ডি হয় আৰু লগতে ইমান কোমল আৰু ইমান সোৱাদ লগা হয় নহয় খাবলৈ, আপুনি এবাৰ বনাই চালেই বুজি পাব। আহক তেনেহ'লে আজি বনাওঁ চকলেটবিহীন চকলেট কেক। মই ইয়াত লৈছোঁ আটা আধা কাপ ৰাগী পাউডাৰ, চেনি আধা কাপ, তেল আধা কাপ, গাখীৰ 1 কাপ আৰু মই লৈছোঁ কনডেন্স মিল্ক অলপ আছিলে মোৰ। এইখিনি মই ঘৰতে বনাই সেইকাৰণে কালাৰটো অলপ বেছি ডাৰ্ক দেখিছে কাৰণ জ্বলি গৈছিলে। আৰু কণী এটা, বেকিং পাউডাৰ সৰু চামুচেৰে 1 চামুচ আৰু লৈছোঁ নিমখ অকণমান আৰু এয়া বাদামৰ গুড়ি। আটাইখিনি সামগ্ৰী মই মিলাই ল'ম। প্ৰথমে এটা ডাঙৰ বাটিত নাইবা গামলা ল'ব, তাতে মই কণী দিলোঁ। আপুনি কণী 2-3টাও দিব পাৰে, মই এটা দিছোঁ। আৰু তাতে দিম আধা কাপ চেনি। এতিয়া চেনি আৰু কণী প্ৰথমে ভালদৰে এইদৰে মিক্স কৰি ল'ম। এইদৰে ভালদৰে মিক্স কৰি ল'ব আৰু মিক্স কৰি হ'লে মানে তাতে গাখীৰখিনি ঢালিব। এতিয়া গাখীৰ ঢালিব। প্ৰথমে আধা কাপ দিব, আধা কাপ দি প্ৰথমে মিলাই ল'ব আৰু তাৰ পাছত দিব বাকীখিনি। এয়া চাওক। এতিয়া তাতে এখন চালনী ল'ব। চালনীখনত এইদৰে আটা আৰু ৰাগী পাউডাৰ দি দিব আৰু তাতে দিব বেকিং পাউডাৰ আৰু নিমখ। এইদৰে দি চালি ল'ব। এতিয়া আটাইখিনি ভালদৰে মিলাই ল'ব। এইদৰে খুব ধুনীয়াকৈ মিলাই ল'ব। এয়া চাওক, কালাৰটো দেখিছেনে? কালাৰটো অকণমান চকলেট পাউডাৰ দিয়া নিচিনা হৈছে। ৰাগী পাউডাৰটোৰ ৰংটো উঠিছে এতিয়া। এয়া দেখিছেনে? খুব ধুনীয়া হয় এই ধৰণৰ ৰাগী পাউডাৰ আৰু ৰাগীটো খুব হেল্ডি হয়। এতিয়া তাতে দিব বাদামৰ গুড়ি দিব। বাদামৰ গুড়ি আপোনাৰ কেই চামুচ মন যায় দিব। মই 2 চামুচ দিছোঁ, 3 চামুচ, মই 4 চামুচ দিছোঁ। 4 চামুচ। এতিয়া ভালদৰে মিক্স কৰিব। মিক্স কৰি লৈ এতিয়া তাতে দিব ৰিফাইন তেলখিনি দিব আৰু এইদৰে ধুনীয়াকৈ মিক্স কৰি ল'ব। আৰু লগতে দি দিব কনডেন্স মিল্কখিনি। আৰু আপুনি ইচ্ছা কৰিলে ইয়াত গাখীৰ পাউডাৰো দিব পাৰে, মানে যিকোনো গাখীৰ পাউডাৰ আপুনি ইচ্ছা কৰিলে দিব পাৰে। খুব ধুনীয়া হয় এই কেকটো খাবলৈ আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায়। আৰু এটা কথা মন কৰিব, কনডেন্স মিল্ক দিলে মানে এইটো চেনিটো অকণমান কমাই দিব। মই সেইকাৰণে আধা কাপ দিছোঁ। এয়া চাওক, খুব ধুনীয়া হয় এই কেকটো খাবলৈ। কেকৰ বেটাৰটো ৰেডি হ'ল। এতিয়া আমি কেক বনোৱা বাটিত ঢালি দিম কেকৰ মিশ্ৰণটো। এয়া চাওক, খুব ধুনীয়া হৈছে বেটাৰটো, একদম পাৰফেক্ট হৈছে। এতিয়া মই কুকাৰ বনোৱা বাটিটোত অকণমান ৰিফাইন তেল দি লৈছোঁ। এতিয়া এইদৰে ভালদৰে হাতেৰে চবফালে মিলাই দিব, ধুনীয়াকৈ লগাই দিব হাতেৰে, যাতে কেকটোত কেনিও লাগি নধৰে। এইদৰে এতিয়া তাতে আমি অকণমান আটা মিহলি কৰি দিম। এতিয়া মই ইয়াতে 1 চামুচ আটা দি দিলোঁ। এতিয়া এইদৰে চবফালে মিলাই দিব। তেনেকৈ কি হয় মানে কেকটো লাগি নধৰে। এয়া চাওক, চবফালে মিলি গ'ল, দেখিছেনে? এতিয়া কেকটো লাগি নধৰে। আমাৰ কেকৰ বাটি ৰেডি হ'ল। তাত মই তাত মই অকণমান ৰিফাইন তেল আৰু আটা লগাই মই ৰেডি কৰি ল'লোঁ। এতিয়া তাতে মই কেকৰ বেটাৰটো ঢালি দিম। এয়া দেখিছেনে? এয়া চাওক, খুব ধুনীয়া স্মুথ বেটাৰ হৈছে আৰু একো তাত চকলেট পাউডাৰ আৰু কোকো পাউডাৰ একো দিয়া নাই মই। এই যিটো ৰাগী পাউডাৰটো তাৰ পৰাই ৰং উঠিছে, দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া বাকী থকাখিনি মই এইদৰে চামুচ এখন বা হেতা এখন লৈ এইদৰে দি দিম, কাৰণ অকণমান কেলেনো পেলাম নহয়নে? তাৰ পৰা এটুকুৰা কেক বনিব। এতিয়া এইদৰে থেপ থেপকৈ মাৰি দিব। তেনেকৈ কৰিলে কি হয়, ভিতৰত থকা বাবলছবিলাক দেখিছেনে? এইবিলাক বতাহবিলাক ধুনীয়াকৈ ওলাই আহিব। হাতত সময় আছে তেতিয়া অলপ দেৰি যদি থৈ দিয়ে, তেতিয়াও আপোনাৰ বাবলছখিনি বা বতাহখিনি ওলাই আহিব আৰু কেকটো মানে ভিতৰত ফুটা ফুটা নহয়। মই আজি প্ৰেছাৰ কুকাৰত বনাম।
এইটো কুকাৰটো আপোনালোকে নেহাঁহিব আৰু কাৰণ এইটো বহুত পুৰণা কুকাৰ হয় আৰু এতিয়া মই তাতে এখন এই ধৰণৰ জালি এখন দি দিম আপোনাৰ যদি এই ধৰণৰ জালি নাই যিকোনো ষ্টেণ্ড দিব পাৰে যেনে আমাৰ কুকাৰ বহাবলৈ বা কেৰাহী বহাবলৈ ষ্টেণ্ড থাকে যে তেনেকুৱা এটা ষ্টেণ্ড বহাই দিব আৰু তাৰ ওপৰত এই ধৰণে কেকৰ বাতিটো বহাই দিব আৰু তাৰপিছত ওপৰত এখন ঢাকন লগাই দিব নাইবা কুকাৰৰ ঢাকনখন দি দিব কিন্তু কুকাৰৰ ঢাকনখন দিলে মানে কি কৰিব হুইচেলটো আঁতৰাই দিব তাৰপিছত 45 মিনিট কম জুইত সিজাওক আৰু আপোনাৰ কেক ৰেডি কি ধুনীয়াকৈ ফুলি উঠিছে দেখিছেনে চাওক কি ধুনীয়াকৈ ফুলি উঠিছে একদম মানে এতিয়া আপুনি ইচ্ছা কৰিলে তাতে বাদাম ছটিয়াই দিব পাৰে মই কেইটামান বাদাম ছটিয়াই দিছোঁ এইদৰে কুটি লোৱা বাদাম ছটিয়াই দিব ভাল লাগে খাই অকণ ক্ৰাঞ্চ এটা আহে এইদৰে ছটিয়াই দিব চব কি ধুনীয়া লাগিছে নহয়নে এতিয়া আমাৰ আৰু সিজিব লাগিব চাওক আমাৰ 45 মিনিট পাৰ হ'ল এতিয়া এডাল এই ধৰণৰ টুথপিক নাইবা এখন এনেকুৱা ধৰণৰ এখন কটাৰী ল'ব অকণমান এইদৰে আগটো খুচি চাব মই এতিয়া টুথপিকডালেৰে এইডালৰ মাজতে খুচি চাম যদি ইয়াত যদি বেটাৰ লাগি আহে মিশ্ৰণ লাগি আহে তেতিয়া আপুনি গম পাব আপোনাৰ কেকটো নাই সিজা কিন্তু মই ইয়াত চাওক অলপো লাগি অহা নাই দেখিছেনে মন কৰিছেনে ইয়াত চাওক তাৰমানে মোৰ কেকটো হ'ল এতিয়া মই জুই অফ কৰি দিম গেছ অফ কৰি দিম আৰু ঠাণ্ডা হ'লে মানে উলিয়াই আনিম খুব ধুনীয়া হৈছে সৰু ল'ৰা ছোৱালীয়ে চকলেট কেক বুলি খুব ধুনীয়াকৈ খায় এতিয়া ঠাণ্ডা হ'বলৈ দিম আমাৰ কোকো পাউডাৰ নিদিয়া বা চকলেট নিদিয়া কেক ৰেডি হ'ল তথাপিতো দেখিবলৈ একদম চকলেট পাউডাৰ দিয়া নিচিনা হৈছে কোকো পাউডাৰ দিয়া নিচিনা হৈছে চাওকচোন ৰাগীয়ে কিমান ধুনীয়া ৰং আনে আৰু ৰাগীটো ল'ৰা ছোৱালীয়ে খালে খুব ভাল ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে খুব ভাল এয়া দেখিছে আপোনালোকে খুব ধুনীয়া কেক হৈছে আপোনালোকে এইদৰে ৰাগীৰ কেক আপোনালোকে ঘৰতে বনাই চাব পাৰে আপোনালোকে যদি আজি এই ৰেচিপিটো ভাল পালে তেনেহ'লে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্টছ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে সময়মতে চাবলৈ পাব তেনেহ'লে আকৌ এটা নতুন ৰেচিপি আপোনাক লগ পাম নমস্কাৰ